বৰ্তমান মই আছোঁ অলপ পথাৰৰ ফালে। এতিয়া ধান পকিব হৈছে আৰু গল্ডেন কালাৰ হৈ আছে বৰ্তমান গোটেইখন। ৰঞ্জিত ইয়াত ধান আপোনালোকে বাইদেউহঁতে ধান চান কাটি কৰি আছে। মানে আধা কিলোমিটাৰমান দূৰত আহি পালোঁ। এয়া বাইদেউহঁতে ধান চান কাটি আছে, ধুনীয়াকৈ লৈ লওক। এয়া ধুনীয়া লাগিছে বাইদেউক। আৰু এয়া মুঠাবোৰ এনেকৈ গোট খুৱাই পেলাই ডাঙৰ মুঠা এটা কৰিব, হয়নে? আৰু এই মাইনাজনী ধান কাটাত লাগি আছে। তো অলপ পথাৰৰ ফালে আহিছোঁ। বৰ্তমান মই আছোঁ অলপ পথাৰৰ ফালে আৰু ইয়াতে ধান চান কাটি থৈ দিছে। মানে ধান কাটি পেলাই নিবলৈ হৈছে। এয়া চাওক, এয়া ধানৰ মুঠা। মানে কি ধান এইটো গম নাপাওঁ। সেইফালে আহিছোঁ, খুব এটা মনোমোহা পৰিৱেশ, কিমান ধুনীয়া লাগিছে পৰিৱেশটো। গল্ডেন কালাৰ হৈ আছে গোটেইখন। এতিয়া ধান পকিব হৈছে আৰু গল্ডেন কালাৰ হৈ আছে বৰ্তমান গোটেইখন। তো বেক কেমেৰা দি অলপ দেখাই আছোঁ, চাই থাকক। গোটেইখন সেউজীয়াৰ পাৰ হৈছেহি বৰ্তমান। সোণালী ধাননি, সোণালী কালাৰ হৈ গৈছে বৰ্তমান। আৰু এয়া হৈছে ধানৰ মুঠাবোৰ কাটি কাটি থৈ দিছে। আৰু এইবোৰ একগোট কৰি পেলাই, এইবোৰ যোনবোৰ ধানৰ মুঠা, এইবোৰ একগোট কৰি পেলাই এটা ডাঙৰ মুঠা কৰিব আৰু এনেকৈ লৈ আহিব। ইয়াত লৈ আহি আছে চাওক তেওঁলোকে। আৰু এইবোৰ এক জেগাত গোটাব আৰু তেওঁলোকে লৈ যাব। গোটেইখন মানে গল্ডেন কালাৰ সোণালী ধাননি পথাৰ হৈ আছে। খুব এটা মনোমোহা পৰিৱেশ ইয়াত আছে আমাৰ কাশ্যপত। অলপ দেখাব বুলি ভাবিলোঁ, সেইকাৰণে আহিলোঁ। ৰঞ্জিত খুব ভাল লাগে এনেকৈ দেখি পেলাই। ধান যেতিয়া এনেকৈ কান্ধত লৈ পেলাই যায় আৰু এটা ধানৰ মুঠাবোৰ কাটি কাটি থৈ দিয়ে, খুব দেখিবলৈ ভাল লাগে। আৰু কেতিয়াবা ভাগ্যত পৰিলে মোৰ কাটিব মন যায় ধান, কিন্তু এনেকৈ ভাগ্যত পৰা নাই। এই মুঠাটো কি ধুনীয়া লাগে চোৱাচোন। ইয়াত ধান আপোনালোকে এইবোৰ কিয় দেখাইছোঁ বুলি ভাবিব পাৰে হয়তো চাগে, কিন্তু ইয়াত ধান আপোনালোকে এই খেতিয়কে যদি ধানৰ খেতি নকৰে, তেনেহ'লে আমি খাব নাপাম। মানে এইবোৰ দেখাইছোঁ কিয়, মানে মই ৰেচপেক্ট কৰিব লাগে একচুৱেলি আমি, হয়নে? কাৰণ এই খেতিয়কে কৰাৰ কাৰণে আমি ধানৰ খাবলৈ পাই আছোঁ, চাউল মুঠি খাবলৈ পাই আছোঁ। খুব ধুনীয়া লাগিছে পৰিৱেশটো। অলপ 2 মিনিট 3 মিনিট বেছিকৈ টাইমিং ইয়াত লৈছোঁ যদিও আপোনালোকে ব'ৰ নহ'ব। তো চাই থাকক ব্লগটো। এতিয়া আমি আহি আছোঁ পকা ধানৰ মাজে মাজে, সৰু সৰু আলি দি আহি আছোঁ। আৰু তাতে ধাৱনীয়ে ধান কাটিছে বুলি কয় ন? একচুৱেলি অলপ ভুল হ'ব পাৰে। দাৱনীয়ে ধান কাটিছে আৰু কাচি দি কাটে, সেইটো কথা জানো আৰু, মানে বাকী ইমান নাজানিলোঁ। ধান কটা দেখাবলৈ গৈ আছোঁ, মানে কেনেকৈ কাটিছে চাবলৈ আহিছোঁ। মানে আপোনালোকক দেখুৱাবলৈ নহয়, মানে নিজেও চাই ভাল পাওঁ, সেইকাৰণে চাবলৈ আহিছোঁ অলপ। ইমান ধুনীয়া মানে কাজিৰঙা নিচিনা লাগিছে চোন প্লেচটো। কিবা কাজিৰঙা নহয়, এয়া আমাৰ নিজৰ ৰহা। ভাল লাগিছে। আৰু আমি আছিলোঁ সেইডোখৰ জেগাত, এতিয়া আহি পালোঁ ইয়াত। মানে আধা কিলোমিটাৰমান দূৰত আহি পালোঁ। এয়া বাইদেউহঁতে ধান চান কাটি আছে। বাইদেউ কি ধান? ৰঞ্জিত খালী ইয়াত কাটি আছে। মুঠাটো এনেকৈ দেখাই দিয়কচোন এবাৰ। ধুনীয়াকৈ লৈ লওক। এয়া ধুনীয়া লাগিছে বাইদেউক। আৰু এয়া মুঠাবোৰ এনেকৈ গোট খুৱাই পেলাই ডাঙৰ মুঠা এটা কৰিব, হয়নে? তাৰপিছত লৈ যাব আৰু এনেকৈ ফূৰ্তি কৰি মেলি পেলাই দিনটো কটাই। আৰু এনেকৈ ধান চান কাটে বাইদেউহঁতে। খুব ভাল লাগিছে পৰিৱেশটো। সূৰ্য মাৰ যাবলৈ হৈছে আৰু বেলি পৰো হৈছে। তো এতিয়া বৰ্তমান আছোঁ আমি পথাৰৰ মাজত, একদম মাজত। আৰু ইয়াত বাইদেউহঁতে ধান চান কাটি কৰি আছে। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত ধান চান কাটি কৰি পেলাই মানে দিনটো ইয়াতে ব্যস্ততাৰ মাজতে হেৰি কৰে। আৰু তেওঁলোকে মানে হাঁহি ফূৰ্তি কৰি পেলাই দিনটো টাইমটো কটায়। কাৰণ এনেকৈ কেইবাজনো থাকিলে একেলগে কাম কৰি ভাল লাগে আৰু এনেকৈ টাইমটো কটায়। খুব ভাল লাগে। মই মানে ৰখিলোঁ এইটো কাৰণে যে এইবোৰ চাই খুব ভাল লাগে। আৰু ৰঞ্জিত ধান কাটি আছে বৰ্তমানে তেওঁলোকে ক'লে। আৰু ব্লগটো চাই থাকক। মাইনাজনী ধান কাটাত লাগি আছে মাকহঁতৰ লগত একেলগে। খুব ভাল লাগিছে।
এইফালে আহা মাইনা কথা কেইটামান পাতো ভাল লাগিছে যাওঁগৈ আহা তোমালোক কথা এটা আছে শুন ভাই তোমাক মই এটা কথা কওঁ আমি অসমত জন্ম হৈছোঁ আমি খেতি কৰিব লাগিব তুমি ইউটিউবাৰ যিমান নোহোৱা কিয় যিমান চাকৰি নকৰা কিয় আমি খেতি কৰিব লাগিব খেতি নকৰিলে ভাত নাপাবা হয়নে সেইটো হাঁহা কথা নহয় তুমি কিয় হাঁহিছা খুব ভাল লাগিলে ইয়াতে মানে ইমান ধুনীয়া পৰিৱেশ আৰু কিবা এটা শান্তি পোৱা যায় ন অসমীয়া মানুহ যে আমি সেইকাৰণে ভাল লাগে আৰু ইয়াৰ পৰা যাওঁগৈ এতিয়া